এতিয়া বৰ্তমান কঠীয়াত সময় পাৰি হৈ গ'ল বুলি ক'ব পাৰি। গতিকে এতিয়া শাওনৰ 10 দিনলৈকে কঠীয়া টাৰ্গেট আছে, তাৰপৰা কঠীয়াৰ টাৰ্গেট ৰঞ্জিতৰ নাই। এতিয়া বৰ্তমান পথাৰ শুকান, চিৰাল ফাট দিলে পকা চপৰা। কোন প্ৰকাৰে আমাৰ জীৱিকাৰ উপায়টো চৰকাৰেই হওক, NIL কৰ্তৃপক্ষই হওক বা কোনোবা বিধায়ক ফাণ্ডৰে হওক দি আমাক যাতে উপকাৰ কৰে, এই আমাৰ ধন্যবাদ। হয়, এইটো চৰকাৰক কি আহ্বান জনাব? আমি এটাই দাবী জনাইছোঁ, অতি সোনকালে চৰকাৰে হওক বা আমাৰ নুমলীগড় সদৰ CSF ফাণ্ডৰ পৰাই হওক, ইয়াত পৰ্যাপ্ত পৰিমাণে পানী তেওঁলোকক যোগান ধৰিবৰ কাৰণে অনুৰোধ জনালোঁ। পানী কিমান দিনৰ পৰা পানী আপোনালোকৰ ইয়াত অভাৱ চলি আছে? পানী বহুত দিনৰ পৰা চলি আছে, যিহেতু যোৱা বছৰো আমাৰ পানী নাই, কিন্তু যোৱা বছৰ বানপানীৰ পিছত আমাৰ কৃষি নষ্ট কৰিলে। হয়, এইবাৰ এতিয়ালৈকে পানী নাই, আহাৰ পাৰ হৈ শাওণ সোমাব হ'ল। কি কৰিব, কেনেকুৱা মূৰে কপালে হাত দিছে আপোনালোকে? হয়, মূৰে কপালে হাত দিছে। কৃষকে চিন্তা মানে কি কৰিব কি নকৰিব তেনেকুৱা পৰ্যায় হৈ আছে। হয়।